Hello everyone, good morning. Our channel নতুন এটা ভিডিও আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হ্যাপি হৈ আছে। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 5:15 মান হৈছে দেই। আজি অলপ সোনকালে উঠিছো, বিশেষ এটা কাৰণ মই কৈ আছো ৰব। আৰু ভ্লগটো ষ্টাৰ্ট কৰিছো মই আজি তেজপুৰৰ ঘৰৰ পৰা, মানে মই যোৱাকালি ৰাতিয়ে মঙ্গলদৈৰ পৰা তেজপুৰ পালোহি। কাৰণটো বহুত বেছি বিশেষ, মই পুৰা ভিডিওটো চালে গম পাব। তথাপিও মই কেপশনটো চাই গম পাইছে, তথাপিও মই ভিডিওটো প্ৰথমতেও কৈ দিছোঁ। মই আজি জেঠাই হ'বলৈ গৈ আছোঁ আৰু আজি মোৰ ভণ্টি যে 50 মিনিটৰ ভিডিঅ' দিছিলোঁ, আজি ফাইনেল ডে হয় তাইৰ ডেলিভাৰী ডেট। গতিকে ৰাতিপুৱা 6টা বজাত তাই এডমিট হ'ব আৰু এতিয়া উঠি মেলি গা পা ধুলোঁ দেই। গা পা ধুই মই এতিয়া ওলাম। সিহঁত আগতে ৰেডি হৈ গোটেইখিনি যাব, মই আৰু ৰিয়ম অকণমান লাহে ধীৰে যাম। যিহেতু ৰিয়মক খুৱাই বোৱাই মানে বাথৰুমৰ কামবোৰ তাক ফ্ৰেছ কৰি যাব লাগিব, সেইকাৰণে অকণমান দেৰিকৈ মানে 7টা মান বজাত আমি গৈ আছোঁ। 8টা 8:30 সেনেকুৱাতে যাওঁগৈ আৰু সোনকালে নিলেও তাকতো মই ৰাখিব নোৱাৰিম, উৎপাত কৰি ঘূৰি ফুৰিব হস্পিটেলত। সেইকাৰণে আমাৰ এওঁ দেখোন গাড়ীত বস্তু উঠালেই ভণ্টিৰ। গতিকে ময়ো পটাপট সিহঁতক অকণমান হেল্প কৰি দিওঁ, তাৰমানে লাল চাহ কিবা এটা খাই যাওক। ময়ো অকণমান মাক সহায় কৰি দিওঁ। মাও মানে অকণমান নাৰ্ভাছ হৈছে, যিহেতু ছোৱালীৰ আজি এটা অপাৰেশ্যন হ'ব, তাই যিহেতু C-section কৰিব, মা দেউতা অকণমান ভয় হৈ আছে বাৰু। আৰু মই ৰাতিপুৱা সময়খিনি যিমান যি দেৰি হ'লেও এইখিনি জেগাত অলপ সময় বহিমেই, বিৰাট পচন্দৰ জেগা। এই চিৰিকেইটা মোৰ পিছফালে বাৰাণ্ডাৰ, অলপ সময় হ'লেও ইয়াতে বহোঁৱেই। এইটো মানে মোৰ ছোৱালীকালৰ পৰা অভ্যাস। ইয়াতে আহিলে ৰাতিপুৱা মই 10 মিনিট হ'লেও মই এইখিনি জেগাত বহিমেই, আৰু এটা ধুনীয়া বতাহ দি থাকে না, বহুত ফ্ৰেছ লাগে মানে। বাৰু মই এতিয়া যাওঁ, পটাপট ইহঁতক চাহকাপ দি ইহঁতক ৰেডি কৰি উলিয়াই দিওঁ। এই মানে ইচ্ছা কৰি আছে দেই তেনেকুৱা। মা দেউতা ভণ্টি চব গ'ল, ঘৰত কোনো নাই, ৰিয়ম আৰু মই অকলে আছোঁ। এফালে মই দালি ভাজি ভাত এইকেইটা বহাই দিছোঁ, কাৰণ পিছবেলা আৰু খোৱা নহয়। হা কি কৈছা? মই দেখাই আছোঁ ৰ'ব, কি এক্সাইটমেণ্ট তাৰ। ৰাতিপুৱা সি চাগে এবাৰ 3:30টাতে উঠিছে। মা উঠা উঠা, মাহীয়ে আনিলেই চাগে বেবীটো। তাৰপিছত শুই থাকা বুলি কৈ 5:30টাত ফাইনেলি উঠিছে। সি ছবি এটা আঁকিছে, মই দেখাই আছোঁ ৰ'ব। এইটো হ'ল কোনটো বেবী লাগে তোমাক? ভাল বেবী আহিব আকৌ। অ'কে, সি কিন্তু একদম পুৰা কেতিয়াবাৰ পৰা কাপোৰ কানি পিন্ধি ৰেডি। ঘৰৰ সকলোকে খুৱাই বোৱাই মই চবতকৈ লাষ্টত ওলাইছোঁ। মই আৰু দাদা, মই দাদা হ'ব যে দাদা। ঐ, ফিলিংছ কেনেকুৱা? মিক্স ফিলিং, একদম অলপ এক্সাইটমেণ্ট, অলপ নাৰ্ভাছ, আৰু যি হয় ভালে হৈ। অ'কে, বেষ্ট অফ লাক। কি সুধিছা ৰিয়ম? এয়া মাহীকে ভয় কৰি আছে, আৰু ই সুধিছে মাহীৰ কিবা এক্সাম আছে নেকি? বাই বাই, বেষ্ট অফ লাক। এয়া ফাইনেলি ভণ্টিক লৈ গ'ল। তাইৰ আৰু লগতে আমাৰো বিৰাট ভয় লাগি আছে, আৰু এইফালে আমি গোটেই ঘৰৰ পৰিয়াল ৰখি আছোঁ এটা গুড নিউজৰ অপেক্ষাত। ভিতৰৰ পৰা খবৰ পাইছোঁ যে মোৰ এটা ভাগিন হৈছে।
ভণ্টি ল'ৰাৰ মাক হ'ল ল'ৰাৰ মা হ'ল গম পালি নে নাই হে গম পাইছ দে মোৰ নিচিনা তোৰ মাথাটো গৰম হ'ব দে আমাৰ ৰিয়মৰ ভায়েকক কোচত ল'বলৈ ইমানেই উৎপাত তাৰ কাৰণে বেলেগ কোনো কোচত ল'বলৈ নোৱাৰা হৈছে যোনেই লয় তাৰ পৰা কাঢ়ি লয় এনেকুৱা অৱস্থা ফাইনেলি মানুহবোৰ যোৱাৰ পিছত তাক এনেকৈ আইতাকে কোচত দিছে কিন্তু আইতাকে যে অকণমান ধৰি আছে তাৰ সেইটো খং দেই মানে সি অকলে কোচত ল'ব লাগে একদম আৰু চব মানুহ খালী হোৱাৰ পিছত একদম শেষত কোচত লৈছে জেঠুৱেকে কিন্তু দেউতাকে এতিয়াও ল'বলৈ পোৱা নাই দেই এতিয়াহে মানে ভোক চোক কিবা লাগিছে যাওঁ ভাতকেইটা খাই আহোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' পাওঁ লগ পাম প্ৰতিশ্ৰুতিৰে